নগৰ নৰ্তমগাঁৱত কাহিলী পুৱাতেই গৰু চোৰৰ উপদ্ৰৱ এঘৰত গৰু চোৰৰ অপচেষ্টা গোহালিৰ পৰা এজনী গাই গৰু গাড়ীত উঠাওঁতে গৃহস্থই লগাই চিঞৰ বাখৰ ঠাইতে গৰু আৰু আন এখন টাটা মোবাইল মিনি ট্ৰাক এৰি পলেন চোৰৰ গাড়ীখনৰ নম্বৰ হৈছে AS12BC4703 গাড়ী সহজ গৰু চোৰৰ চক্ৰটোত গৃহস্থই প্ৰত্যক্ষ কৰিছিল প্ৰায় 7টাকৈ চোৰক ঘটনাস্থলীত ইটাচাৰী আৰক্ষীয়ে উপস্থিত হৈ গাড়ীখন উদ্ধাৰ কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত পুনৰবাৰ জনাইছে মুহূৰ্তত নগৰ নৰ্তমগাঁৱত কাহিলী পুৱাতেই গৰু চোৰৰ উপদ্ৰৱ এঘৰত গৰু চোৰৰ অপচেষ্টা গোহালিৰ পৰা এজনী গাই গৰু গাড়ীত উঠাওঁতে গৃহস্থই লগাই চিঞৰ বাখৰ ঠাইতে গৰু আৰু আন এখন টাটা মোবাইল মিনি ট্ৰাক এৰি পলেন চোৰৰ গাড়ীখনৰ নম্বৰ হৈছে AS12BC4703 গাড়ীসহ গৰু চোৰৰ চক্ৰটোত গৃহস্থই প্ৰত্যক্ষ কৰিছিল প্ৰায় 7টাকৈ চোৰক ঘটনাস্থলীত ইটাচাৰী আৰক্ষীয়ে উপস্থিত হৈ গাড়ীখন উদ্ধাৰ কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত বেবাই দিলে গৃহস্থই গম পাই ওলাই আহিলে আহোঁতে আটাইকেইজন মানুহ চুৰ পলাই দিলে এতিয়া গাড়ীখন ধৰা পৰিছে ৰাইজে আহি পেলাই পাই মানে চুৰ পলাই দিলে গাড়ীখন ধৰা পৰিলে এতিয়া মোৰ কথাটো হৈছে যে ইমান গৰু চুৰ হৈ আছে আপুনি নিজে চাওক আউনীআটীৰ মূৰৰ পৰা আপোনাৰ কাষৰীগাঁৱৰ পৰা ভুটাইগাঁও চকৰিগাঁও একে শেষ পৰ্যায়লৈকে আজি অত দিনৰ পৰা প্ৰায় 2 বছৰৰ ওপৰৰ পৰা গৰু চুৰ হৈ আছে প্ৰত্যেক দিনাখনেই আপোনাৰ গৰু চুৰ আহে প্ৰত্যেক দিনাখনেই কোনোবা নহয় কোনোবা জেগাৰ পৰা গৰু চুৰ হৈ যায় প্ৰত্যেক ঘৰ মানুহে গৈ কমপ্লেইন পুলিচক দিয়ে কিন্তু আজিলৈকে কি কাৰণে পুলিচ প্ৰশাসনে এখন গাড়ী পেট্ৰলিং কৰি পেলাই গৰু চুৰৰ গাড়ী ধৰিব পৰা নাই কোনোবা ক্ষেত্ৰত গৰু চুৰৰ গাড়ী যদি ধৰেও ওপৰৰ পৰা প্ৰেছাৰ আহে গৰু চুৰৰ গাড়ী এৰি দিয়ে মোৰ নিজৰ খুদ ঘৰৰ 2টাকে গৰু চুৰ হ'ল মোৰ চকুৰ সন্মুখত গৰু গাড়ীত ভৰালে পিছৰটো ভৰাবলৈ যাওঁতে মই খেদি আহিলোঁ আহি গৰু ধৰিবলৈ চুৰ ধৰিবলৈ নাপালোঁ চুৰ গাড়ীলৈ পলালোঁ সৰু গাড়ী বলেনো গাড়ী লৈ আহে সেয়া গাড়ীত গৰু চুৰ কৰি লৈ গুচি যায় তে ইমানখিনি পুলিচ প্ৰশাসন সষ্টম বোলে কিন্তু আজিলৈকে গৰু চুৰ ধৰিব পৰা নাই আৰু এটা কথা ক'ব বিচাৰিছোঁ আজি 2000 আগলৈকে কংগ্ৰেছ চৰকাৰৰ গভৰ্ণমেণ্ট আছিল ইয়াৰ পিছত আমাৰ বিজেপি চৰকাৰৰ গভৰ্ণমেণ্ট আহিল বিজেপি চৰকাৰ বুলি কোৱাৰ লগে লগে আমাৰ নিজৰ চৰকাৰ সেই কংগ্ৰেছ চৰকাৰ নিজৰ চৰকাৰ আছিল কংগ্ৰেছ চৰকাৰৰ দিনত আজিলৈকে এটাও গৰু চুৰৰ কেছ তেনেকৈ সংঘটিত নহয় কিন্তু বিজেপি চৰকাৰৰ দিনত কিয় ইমান গৰু চুৰ সংঘটিত হ'বলৈ পাইছে তাৰ উপৰিও বিজেপি গভৰ্ণমেণ্টৰ ডাঙৰ ডাঙৰ কথা আমি গৰু মা পূজা কৰোঁ গৰু মাতৃ হয় আমাৰ গৰু আমাৰ মানে ধৰোবৰ সংস্কৃতি হয় তথাপিতো কি কাৰণে সেই গৰু মাতৃক কিমান মানুহৰ ঘৰৰ পৰা চুৰ কৰি নি আছে তথাপিতো এজন চুৰ কিয় ধৰিব পৰা নাই গৰু চুৰ কৰিবলৈ আহিছিল বেলেগ মানুহ মই আৱাজ শুনি পেলাই খিৰিকী চাওঁতে নেদেখি মই গিলেদি খণ্ড দি ওলাই আহিলোঁ ওলাই আহি দেখিছোঁ গাড়ীটোৰ পৰা মানুহ 7টামান এইফালে দৌৰ লৈছে পূবফালে দৌৰ লৈছে সিমানেই দেখে তাৰপিছত আৰু মানুহ ওচৰ চাপিছে আৰু কেওফালে দৌৰ লৈছে পুলিচ গাড়ী আপোনালোকৰ গৰুকেইটা পালে সুকলমে মানে গাড়ীত উঠাইছিলে এজনী উঠালে এটা বান্ধি থৈছে বান্ধোতে পোৱালিতে বেবৰ কাৰণে আমি জানিছোঁ যে মাকক লৈ গৈছে মাকক নেদেখিলে পোৱালিটো থাকিব নোৱাৰে কান্দিছে পোৱালিটো মাইকে 4টা বজাতে উঠাই উঠোতে মানে বাটলৈ উলিয়াওঁতে দেখিলে গৰু চুৰ কৰিলে উঠাওঁতে মানে মানুহজনে পালাহি চিঞৰলৈ তেওঁ ঐ গৰু চুৰ কৰিলে তেতিয়া মানে আমি চব বিচনাৰ পৰা দৌৰিছোঁ চব মানুহৰ চিঞৰিছোঁ আহিছে বহুত মানুহ হৈছে এতিয়া মানে গৰু হে নোৱা মাৰিছে এতিয়া আপোনাৰ গৰুকেইটা পালে সুকলমে পালে আৰু নগৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট সুহানা লাইভ।